Good morning students. তোমালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা। তো আজি তোমালোকৰ কাৰণে মই লৈ আহিছো এটা নতুন লেসন। আশা কৰো তোমালোক সকলোৱে ভাল পাবা। এতিয়া আমি লেসনটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ লেসনটোৰ নাম হৈছে অহংকাৰীৰ পতন। তো অহংকাৰৰ বিষয়ে আগৰ এটা লেসন অৰ্থাৎ কবিতাত পাই গৈছিলো অহংকাৰৰ বিষয়ে। তো আজি সেই লেসনটোৰ ওপৰত ভিত্তি কৰি এটা প্ৰবন্ধ আছে আৰু সেই প্ৰবন্ধটোৰে নাম হৈছে অহংকাৰীৰ পতন, যাৰ পৰা আমি কিছুমান নীতি শিক্ষা পাব পাৰো। এখন হাবিত মানে জংঘল এখনত এডাল ডাঙৰ গছ অৰ্থাৎ বৰগছ আৰু এডাল বিৰিণা একেলগে মানে ওচৰা-ওচৰিকৈ আছিলে। গছজোপা বৰগছজোপা যিহেতু বিৰিণাতকৈ ডাঙৰ, সেই বৰগছজোপাই নিজে নিজে ভাবিব লৈছিলে যে মই বিৰিণাতকৈ ডাঙৰ আৰু শক্তিশালী। এদিন এজাক ডাঙৰ বতাহ বলিলে অৰ্থাৎ ধুমুহা আহিলে আৰু সেই ধুমুহাজাকৰ বতাহৰ কোপত বিৰিণাডাল তললৈ হাউলি পৰিলে। আমি সকলোৱে দেখিছোঁ বা জানো যে বিৰিণা গছজোপা একেবাৰে লেহুকা, একদম খুব লিংলিঙীয়া ওখ হয়। তো সেয়ে আৰু বৰগছজোপাই ভাবিলে যে মই শক্তিশালী বিৰিণাজোপাতকৈ। যেতিয়া বিৰিণাজোপা বতাহত তললৈ হালি পৰিলে তেতিয়া বৰগছজোপাই বিৰিণাক ঠাট্টা কৰিব ধৰিলে। তেতিয়া ইনচাল্ট কৰি ক'লে যে হেৰা বিৰিণা, তুমি অকণমান বতাহ দিলেইচোন একেবাৰে মূৰটো তললৈ গৈ পৰি যোৱা। মোক চোৱা, মই কিমান শক্তিশালী, মইতো কেতিয়াও ভাগি নপৰোঁ। তুমি ইমান দুৰ্বল, ইমান লেহুকা, তেনেকৈ মানে কমজোৰ বুলি বিৰিণাডালক ইনচাল্ট কৰিলে যে তুমি বহুত কমজোৰ, তুমি নোৱাৰা। তেনেকুৱা ধৰণৰ মানুহ আমাৰ সমাজতো আছে। কিছুমান সৰু সৰু মানুহক বা কমজোৰ মানুহক কিছু ক্ষেত্ৰত ইনচাল্ট কৰিব ধৰে বা নিজৰ যিটো শক্তি আছে সেইটো প্ৰদৰ্শন কৰিব বিচাৰে যে মই ডাঙৰ, মই শক্তিশালী, তহঁত মানে মোৰ মনত একো নহয়। তেনেকুৱা ধৰণৰ কিছুমান মানুহো আমাৰ সমাজতো দেখিবলৈ পোৱা যায়। তাৰপিছত আৰু এদিন আকৌ এজাক ধুমুহা বতাহ বলিছিল। সেইদিনা ধুমুহা বতাহজাকতো বিৰিণাডাল আকৌ হাউলি তললৈ পৰি মাটিত বাগৰি পৰি আছে। তাকে দেখি বৰগছজোপাই বিৰিণাডাললৈ চাই খুব হাঁহিলে আৰু ক'লে, অ'ৰা মোক চোৱা, মোক দেখিছা কিমান ডাঙৰ, ধুমুহায়ো মোক বগৰাব নোৱাৰিলে বা একো ক্ষতি কৰিব নোৱাৰিলে। কিন্তু এদিন কি হ'ল, এজাক আকৌ বৰ ডাঙৰ ধুমুহা বতাহ আহিলে। সেইদিনা ধুমুহাজাকত কিন্তু সেই ডাঙৰ শক্তিশালী বৰগছজোপা উভল খাই পৰি থাকিলে, মানে গছজোপা একেবাৰে উঘালি বাগৰি পৰি গ'ল। তাকে দেখি বিৰিণাই কি কৰিছিলে, মানে ঠাট্টা কৰা নাই, বিৰিণাই জাষ্ট মানে কি মনতে দুখ প্ৰকাশ কৈছে যে হাই কি কপাল বা হে প্ৰভু কি কপাল। তেতিয়া বিৰিণাই নিজকে নিজে মনত সান্তনা লৈছে যে হ'ব বাৰু মই সৰু বা দুৰ্বল, কিন্তু কেতিয়াও আমি উঘালি নপৰোঁ, আমি সদায় নিজৰ স্থানতে স্থিৰ হৈ থাকিম। এই লেচনটোৰ পৰা আমি এটা কথাই বুজিব পাৰিলোঁ যে কেতিয়াও কোনো বস্তুক লৈ বা নিজৰ যদি কিবা গুণ আছে সেই গুণখিনিক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। এইমাত্ৰ ক'লোঁ, যাৰ নাই তেওঁৰ লগত তোমালোকে সেই সুখখিনি ভাগ কৰিবা, নিশ্চয় নিজেও সুখী হ'বা আৰু সেইজনেও তোমাৰ সন্মুখত এটা হাঁহি মাৰিব বা তেওঁ সুখী হ'ব। তো এয়াই আছিলে আজিৰ লেচনটো। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা মই কি বুজাব গৈ আছোঁ। আৰু যদি কিবা বুজি পোৱা নাই তেন্তে মোক কণ্টেক্ট কৰিবা, মই বুজাই দিম। আগতেও কৈছোঁ, এতিয়াও কৈছোঁ। তো আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ আহিম আন এটা নতুন লেচন লৈ। তেতিয়ালৈ সকলো ভালে থাকিবা, ঘৰতে থাকিবা, পঢ়া শুনা কৰি থাকিবা। নাও বাই বাই।